নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, হেল্পফুল অসম ইউটিউব চেনেলটিৰ অন্য এটা ভিডিঅ'লৈকে মই আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতু আপোনালোকে নিশ্চয় গমেই পাইছে যে 2022 বৰ্ষৰ স্কুটি নৱেম্বৰ মাহত বিতৰণ কৰিব। যিটো প্ৰজ্ঞান ভাৰতীৰ আঁচনি হয়, ডক্টৰ বাণীকান্ত কাকতিৰ যিটো এৱাৰ্ড, সেইটো 2022 চনৰ নৱেম্বৰ মাহত দিয়াৰ কথা শিক্ষামন্ত্ৰী মহোদয়ে জনাইছে। তাৰ কাৰণে আপোনালোকৰ কি কি ডকুমেণ্টছ লাগিব আৰু কেনেকৈ ইয়াৰ অনলাইন আবেদন কৰিব লাগিব, এই সবিশেষৰ ওপৰত এটা নিউজ প্ৰকাশ পাইছিলে কিছুদিন আগতে। সেই নিউজটোৰ ওপৰত মই ভিডিঅ'টো বনাইছোঁ, গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব। তেতিয়া আপোনালোকে গম পাব যে স্কুটিৰ ক্ষেত্ৰত আপোনালোকৰ কি কি প্ৰয়োজনীয়তা আছে, কেনেকুৱা ধৰণৰ নথিপত্ৰ লাগিব। আপোনালোকে চাই লওক ভিডিঅ'টো। তো ইয়াতে কিছুমান কথা লিখিছে, এইবিলাক কেনেকুৱা ধৰণৰ বিতৰণৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ কি কি বিভাগ জড়িত আছে সেইবিলাকৰ ওপৰত। আপোনালোকে কেনেকৈ আবেদন কৰিব লাগিব তাৰ ওপৰতো আছে। এই আপোনালোকে দেখিব পাৰিছে 2022 বৰ্ষৰ যিটো আঁচনি হয় প্ৰজ্ঞান ভাৰতীৰ, কেনেকৈ পাব। যিহেতু এতিয়ালৈকে বৰ্তমান ঘোষণা কৰা নাই যে আপোনালোকে কেনেকুৱা ধৰণৰ ক্ৰাইটেৰিয়াসমূহৰ লগত জড়িত ৰাখি আপোনালোকৰ স্কুটি প্ৰদান কৰিব, গতিকে এইটো 2020 চনত স্কুটি বিতৰণ কৰিছিল, তাৰে ভিত্তিতে এই নিউজটো প্ৰকাশ কৰিছে। প্ৰজ্ঞান ভাৰতীৰ অন্তৰ্গত যিবিলাক আঁচনি আছে তাৰ সবিশেষ ইয়াতে উল্লেখ কৰিছে। আৰু প্ৰজ্ঞান ভাৰতীৰ যিটো স্কুটিৰ ক্ষেত্ৰত আপোনালোকৰ যিখিনি আপোনালোকৰ ডকুমেণ্টছ লাগে তাৰ ওপৰতো ইয়াত লিখা আছে, আৰু সেইখিনি মই দেখাই আছোঁ আপোনালোকক, গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব। ইয়াতে আপোনালোকৰ যিবিলাক স্কুটিৰ ক্ষেত্ৰত কিমান ধৰণৰ স্কুটি প্ৰদান কৰিব আৰু স্কুটিৰ প্ৰতিখনৰ দাম কিমান ইয়াতে উল্লেখ কৰা আছে, আপোনালোকে চাব পাৰে। ইয়াতে সম্পূৰ্ণ তথ্যখিনি লিখা আছে আপোনালোকে কেনেকৈ আবেদন কৰিব লাগিব। প্ৰথমতে আপুনি প্ৰজ্ঞান ভাৰতী স্কুটি আঁচনিৰ যিটো অফিচিয়েল ৱেবছাইট তাত যাব লাগিব। তাৰপিছত আপোনালোকৰ চইচ অফ স্কুটিৰ যিটো আছে সেইটোত ক্লিক কৰিব লাগিব। তাৰ সন্মুখত আপোনালোকৰ এটা পেজ খোল খাব। এই পেজটো এনেকুৱা ধৰণৰ হ'ব, আপোনালোকে চাই ল'ব পাৰে। এইটো যোৱাবাৰৰ পেজ আছিল, বৰ্তমান এনেকুৱাই পেজ এইবাৰো দিব। ইয়াতে আপোনালোকৰ দেখিবই পাৰিছে ওপৰত 2020 লিখা আছে। আৰু এই আঁচনিটো CBSE বা অন্য কোনো বৰ্ডৰ কাৰণে নহয়, এইটো যিটো হাই ছেকেণ্ডাৰী আমাৰ অসমৰ বৰ্ড হয় তাৰ কাৰণেহে। আৰু ইয়াতে আপোনালোকে কি কি লাগিব আপোনালোকে চাই লওক। ইয়াতে আপোনালোকৰ ৰোল নম্বৰ লাগিব, তাৰপিছত পঞ্জীয়ন নম্বৰ দিব লাগিব, পঞ্জীয়নৰ বছৰ দিব লাগিব, তাৰপিছত যোগাযোগৰ বিৱৰণ দিব লাগিব। ইয়াতে অনলাইন কৰাৰ প্ৰচেছসমূহ জনালে, আৰু ইয়াতে আপোনালোকৰ নথিপত্ৰ কি লাগিব সেই বিষয়ে জনাইছে। নথিপত্ৰৰ ক্ষেত্ৰত ছাত্ৰ বা ছাত্ৰীগৰাকী অসমৰ বাসিন্দা হ'ব লাগিব, আবেদনকাৰী মহিলা হ'ব লাগিব। এইটো যোৱাবাৰৰ ক্ষেত্ৰত আছিল, এইবাৰ ল'ৰাৰ ক্ষেত্ৰতো দিব বাৰু। তাৰপিছত আছে অসম ৰাজ্যত দ্বাদশ শ্ৰেণীৰ মানে হাই ছেকেণ্ডাৰী প্ৰথম বিভাগত পালে প্ৰথম বিভাগ পাব লাগিব ছাত্ৰী বা ছাত্ৰগৰাকীয়ে। তাৰপিছত আছে আবেদনকাৰী অসমৰ চৰকাৰী বিদ্যালয়ত পঢ়িব লাগিব, আৰু প্ৰয়োজনীয় নথিপত্ৰ আপোনালোকৰ লাগিব। আধাৰ কাৰ্ড লাগিব, স্কুলৰ ID খন লাগিব, দ্বাদশ শ্ৰেণীৰ মাৰ্কশ্বিটখন লাগিব, আৰু যিখন আপোনালোকৰ পাছপোৰ্ট চাইজৰ ফটো সেইখন লাগিব। আপোনালোকে এইখিনি তাত জমা দিব লাগিব, আৰু তাৰপিছত আপোনালোকৰ অনলাইনটো কৰিব পাৰিব। ইয়াতে ক্ৰাইটেৰিয়াসমূহ লিখা আছে, কেনেকুৱা ধৰণৰ যোগ্যতাৰ প্ৰয়োজন আৰু কেনেকৈ আৰু ইয়াৰ সুবিধাসমূহ কেনেকৈ আপোনালোকে লাভ কৰিব পাৰে, ইয়াৰ সবিশেষ এই নিউজটোত উল্লেখ কৰিছিলে। যিহেতু এতিয়ালৈকে অনলাইন আবেদন চলা নাই, আৰু যেতিয়া অনলাইন আবেদন চলিব আপোনালোকে নিশ্চয় খবৰ পাব। গতিকে আজিৰ ভিডিঅ'টোত ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব।